সোণালী যুগের কোন আছিল তথাপি তাই এইখন ঘৰলৈ ভয় হৈ অহা হ'লে মই বৰ সুখী হ'লো কিন্তু কি ধাৰণা কৰোঁ আমি সুখী হ'ব পৰা কোনো ঘটনাই মোৰ এইখন ঘৰত নঘটে খুব সিদিনালৈকে এই ঘৰখনত আমি তিনিটা প্ৰাণী আছিলোঁ আজি তাৰে এটা প্ৰাণী আছে চেলত আৰু আনটো প্ৰাণী আছে মানসিক চিকিৎসা তাই তাকে বিচাৰি আছে তাই মনত পৰি আছে তাই তাকে মাতিছে কি হলো